দিয়াৰ যে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে এইটো প্ৰতিশ্ৰুতি তেখেতসকলে 3 মাহৰ ভিতৰত এইটো পূৰণ কৰিব লাগে এইটো মোৰ মানে ইউপিপিএলৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে মই এইটো তেখেতসকলক অনুৰোধ কৰিছোঁ ইউপিপিএল দলनि नेहाथारि राजु कुमार नार्जारिया बेखेवजेनबाय रायजोफोर जे बिपिएफ दलनि होनाय मोनबा गेरेन्टि बे मोनबा गेरेन्टिखौहाय मावनो हागोन ना हाया बे गिबि बाजेटआवनो बिथांमोनहा मावजेननांगौ बा लाजेननांगौ बे बाथ्राखौ बुंदों राजु कुमार नार्जारिया फै लोगोफोर जोङो नेनानै थानोसै बिपिएफ दलोआ बे होनाय गेरेन्टिखौ मावफुंनो हागोन ना हाया आरो बे गिबि बाजेटआव लागोन ना लाया बेखौ जोङो खोनासंनानै लानि राजु कुमार नार्जारि बिथांनिफ्राय फेसबुक लाइभ आहार মানে কেইটামান মোৰ উদ্দেশ্য আছে প্ৰথম উদ্দেশ্য আজি যেহেতু হাগ্ৰামা মহিলাৰী দেৱে আৰু ৰিহন দৈমাৰী ডাঙৰীয়াই আৰু বিপিএফৰ যে নেতৃবৃন্দ আছে তেখেতসকলে শপত গ্ৰহণ কৰিলে এতিয়া তেখেতসকলে শাসনভাৰত আছে আমি আজি বিৰোধী মানে দায়িত্ব আমি লৈছোঁ গতিকে আজিৰ এই ফেসবুক লাইভৰ জৰিয়তে মই অনুৰোধ কৰিব বিচাৰিছোঁ মই বিপিএফ দলৰ নেতৃত্বক অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিব বিচাৰিছোঁ যে তেখেতসকলৰ যে ইস্তাহাৰ আছিলে এই ইস্তাহাৰত বহুত কথা লিখিছে বহুত কথা আমি এতিয়া ষ্টাডি কৰি আছোঁ মই পাৰ্সোনালি ষ্টাডি কৰি আছোঁ তেখেতসকলক ধন্যবাদ জনাইছোঁ এটা তেখেতসকলে বিপিএফ দলৰ গ্যাৰেন্টি বুলি এটা পেজ তাতে ৰাখিছে একদম মানে কিবা লাষ্টত ইস্তাহাৰৰ লাষ্টত মই দেখা পালোঁ লাষ্টত না ফাৰ্ষ্টত দেখিলোঁ মই দেখা পালোঁ আৰু বহুত ৰাস্তাই ঘাটে মই যেতিয়া মানে কেম্পেইনত আছিলোঁ হৈ যোৱা যে আমাৰ বিটিআৰ কাউন্সিল ইলেকশ্যন আছে এই কাউন্সিলৰ ইলেকশ্যনৰ সময়ত কেম্পেইনৰ সময়ত মই দেখা পালোঁ কিছুমান ফ্লেক্স বেনাৰ বনাই গ্যাৰেন্টিবিলাক একদম ভিজিবলভাৱে লিখিছে ভালকৈ লিখিছে একদম ভিজিবল আছিলে সবেই দেখা পাইছে হয়তো এইটোৰ কাৰণে পাব্লিকে তেখেতসকলক ভোট দিলে যে এইটো গ্যাৰেন্টিটো দিছে এইটো গ্যাৰেন্টিটো ভাল এইটো এই গ্যাৰেন্টিবিলাক যদি ফুলফিল কৰে আমি তেখেতসকলকে ভোট দিব লাগে বুলি ৰাইজে আজি ভোট দিছে আস্থাত তেখেতসকলক লৈছে প্ৰথম গ্যাৰেন্টিত তেখেতসকলে কৈছে যে 2003 চনৰ পৰা 10 ফেব্ৰুৱাৰী 2003 চনত যে বিটিসি চুক্তি স্বাক্ষৰ হৈছিল তাৰ পিছত 2005 চনত যে আমাৰ ভোটাৰ তালিকা মানে কি হৈছিল পাবলিশ হৈছিল 2005 চনত যে প্ৰকাশিত যে ভোটাৰ তালিকা আছে ইয়াৰ বেসিছত মানে এটা কি কৰা হ'ব এইটো ল্যান্ড সার্ভে কৰা হ'ব ল্যান্ড সার্ভে কৰি মানে সকলো ভূমিহীন মানুহক ভূমি পাট্টা দিয়া হ'ব বুলি ব্যৱস্থা কৰা হ'ব বুলি প্ৰথম গ্যাৰেন্টিটো এইটো আছে তো মই অনুৰোধ কৰিম বিপিএফ দলৰ নেতৃবৃন্দক আজি আমাৰ বিটিআৰ চৰকাৰৰ জনে বহিলে হাগ্ৰামা মহিলাৰী দেৱ আৰু ৰিহন দৈমাৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ ইউপিপিএল দলৰ সাধাৰণ সম্পাদক হৈ মই অনুৰোধ কৰিম তেখেতসকলে যে এই যে মাটিৰ যে জৰীপ মাটি নোহোৱা মানুহৰ জৰীপ বা 2005 চনৰ যে ভোটাৰ তালিকাত প্ৰকাশিত ব্যক্তিসকল আছে ভোটাৰসকল আছে তেখেতসকলকে সকলোকে ভূমি অধিকাৰ দিয়াৰ যে তেখেতসকলে প্ৰতিশ্ৰুতি দিছে এইটো প্ৰতিশ্ৰুতি তেখেতসকলে 3 মাহৰ ভিতৰত এইটো পূৰণ কৰিব লাগে এইটো মোৰ মানে ইউপিপিএলৰ জেনেৰেল সেক্ৰেটাৰী হিচাপে মই এইটো তেখেতসকলক অনুৰোধ কৰিছোঁ দ্বিতীয় গ্যাৰেন্টি আছিল তেখেতসকলে বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে 100 কোটি টকা প্ৰত্যেক বছৰে প্ৰদান কৰিব এটা বাজেট এলোকেট কৰিব 100 crores every year for the unemployed youths এইটো তেখেতসকলে সেকেন্ড গ্যাৰেন্টি হিচাপে দিছে গ্যাৰেন্টি দেই গ্যাৰেন্টি মানে কি গ্যাৰেন্টি মানে পাবই আপুনি ধৰি লওক এটা মোবাইল কিনিছে মোবাইল কিনাৰ পিছত আপোনাক যদি গ্যাৰেন্টি বুলি কয় মোবাইলটো বেয়া হ'লে নতুন মোবাইল পায় আপুনি ওয়ারেন্টি নহয় ওয়ারেন্টি হলে অলপ মেৰামতি কৰি দিয়ে আপোনাক তো গ্যাৰেন্টি বুলি যেতিয়া কৈছে গতিকে মই এক্সপেক্ট কৰিম আই এক্সপেক্ট যে প্ৰথম যে তেখেতসকলৰ এক্সিকিউটিভ কাউন্সিল হ'ব এক্সিকিউটিভ কাউন্সিল মিটিং যে হ'ব ইসি মিটিঙত তেখেতসকলে বিটিআৰৰ আনএমপ্লয়েড ইউথ সকলৰ কাৰণে 100 crore তেখেতসকলে এলোকেট কৰিব লাগে এইটো খালি আৰু মানে পেপাৰত নহয় নট অন পেপাৰ একচুৱেল টাৰ্মছত যাতে 100 crore তেখেতসকলে
আমাৰ BTR-ৰ আনএমপ্লয়েড ইউথসকলৰ কাৰণে এইটো এল'কেট কৰে তেখেতসকলে প্ৰমিছ কৰিছে প্ৰত্যেকবাৰে মিটিঙত কৈছে মই শুনিছোঁ হাগ্ৰাম মহিলা দেৱে কৈছে BPF-ৰ বিভিন্ন নেতাসকলে কৈছে ফেচবুকত লিখিছে ফেচবুক লাইভত কৈছে মিডিয়াত কৈছে গতিকে আপোনালোকে এই গ্যাৰেণ্টিটো আপোনালোকে ফুলফিল কৰিব প্লিজ এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে এইটো প্ৰমিছটো ফুলফিল কৰিব এই প্ৰথম এক্সিকিউটিভ কাউন্সিলত যদি 100 crore এলোকেশনটো দেখা নাপায় তো আপোনালোকে বেয়া নাপাব এইটো আমি যেহেতু বিৰোধী দল মানে কিবা বহিছো বিৰোধীৰ আসনত বহিছো আমি এইটো কিন্তু আপোনালোকক সদায় ৰিমাইন্ড কৰি থাকিম 100 crores in the first executive council meeting for the unemployed youths of Bodoland তৃতীয় প্ৰমিছ হিচাপে আপোনালোকে কৈছে যে for senior citizen জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম for person with disabilities for person with disabilities and for senior citizens আপোনালোকে 10 কোটি টকাকৈ ধাৰ্য কৰিব বুলি কৈছে এইটো 10 কোটি টকা সিনিয়ৰ সিটিজেন আৰু person with disabilities কাৰণে আপোনালোকে প্ৰত্যেক বছৰে 10 কোটি যে দিব বিচাৰিছে এইটো প্ৰথম এক্সিকিউটিভ কাউন্সিলতে আপোনালোকে এইটো ধৰিব লাগিব মহিলা সবলীকৰণৰ কাৰণে ওয়াও women empowerment karne it's my favorite I have worked on women's empowerment issues for more than 2 decades I love it moi bahut bhal paisu apnaloke 40 কোটি টাকা প্রত্যেক বছরে 40 কোটি টাকাকে আপনালোকে প্রদান করা হবে বলি আপনালোকে গ্যারান্টি দিছে গ্যারান্টি দে নট ওয়ারেন্টি প্ৰথম এক্সিকিউটিভ কাউন্সিলত আপোনালোকে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে বিভিন্ন আপোনালোকে হোৱাট এভাৰ ইউ ৱান্ট টু ডু মহিলা সবলীকৰণৰ কাৰণে উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে 40 crores আপোনালোকে প্ৰত্যেক বছৰে এলোকেট কৰিব বিচাৰিছে আৰু এইটো আপোনালোকে প্ৰথম এক্সিকিউটিভ কাউন্সিলতে এইটো এলোকেট কৰিব 40 crores for women empowerment আৰু for economically backward section EWS economically weaker section of society আপোনালোকে টোটাল 50 কোটি টাকা অনুদান প্ৰদান কৰা হ'ব বুলি কৈছে for economically weaker section society আপোনালোকে টোটাল 50 কোটি এলোকেট কৰিব বিচাৰিছে এই মাটিপাট্টা জরিপ এটো আছে যে অলপ সময় লাগিব এটোটো আপোনালোকক 3 মাহ লাগি যাব পাৰে তো মই ভাবো যে এটো 3 মাহ সময় লওক আপোনালোকে ফাৰ্স্ট 90 ডেজ এটো প্ৰথম গ্যাৰান্টি হয় আপোনালোকৰ 90 days আপোনালোকে এইটো সময় লওক মাটিৰ জরিপ কৰা মাটিপাট্টা প্ৰদান কৰা এইটো কৰক আৰু বহুত ইজি হয় আমি এতিয়া বেইছমুটি বুলি অলৰেডি এটা মিশন মানে লঞ্চ কৰিছিলো প্ৰমোদ বড়ো ডাঙৰীয়াই UPPL সৰকাৰৰ দিনত বেইছমুটি বুলি এটা মিশন লঞ্চ কৰিছে এইটো অনলাইন আছে এভৰি ল্যান্ড ৰেকৰ্ড ইজ নাও ডিজিটাইজড BTR council is the first council that digitized the land fully 100% digitization of land records BTR council কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰু এইটো মানে এটা অনলাইন এটা সার্ভিস এটা আছে বেইছমুটি বুলি এইটো বেইছমুটি দ্বাৰা দি আপোনালোকে আৰামছে এইটো কৰিব পাৰে আৰু যেহেতু ল্যান্ড ৰেকৰ্ডটো ফুলি ডিজিটাইজড আছে এতিয়া আপোনালোকে এইটো জরিপ কৰা কিবা কৰা বহুত ইজি হৈ যাব গতিকে আপোনালোকে এইটো 3 মাহত কৰক বাকি গ্যাৰান্টি যিবিলাক ইউডৰ কাৰণে 100 crore senior citizen and person with disabilities আপোনালোকে 10 crore মহিলা সবলীকৰণৰ কাৰণে আপোনালোকে 40 crore আৰু EWS ৰ কাৰণে economically weaker section of society আপোনালোকে 50 crore allocation এইটো ফাৰ্স্ট এক্সিকিউটিভ কাউন্সিলত আপোনালোকে কৰিব যেহেতু এইটো আপোনালোকৰ গ্যাৰান্টিৰ ওপৰতে মানুহে ভোট দিছে আৰু যেহেতু আমি অপজিশনৰ সেন্টিমেন্টক ৰিপ্ৰেজেন্ট কৰো আপোনালোকে 7,80,000 around 7,80,000 আপোনালোকে ভোট পাইছে গটি BTR-ত 40টা সমষ্টিত আপোনালোকে 7,80,000 মানুহে BPF সরকার বিচাৰিছে আৰু আমি 6,25,000 EPPL পাইছে আৰু প্ৰায় 4.5 লাখ 4.5 লাখ ভাৰতীয় জনতা পাৰ্টিয়ে পাইছে অনলাইন আৰু